স্বাগতম জনাইছো সকলোকে আমাৰ ইউটিউব চেনেললৈ অন্য এটা ভিডিঅ'ৰ সৈতে মই দীপজ্যোতি ফ্ৰম শিৱসাগৰ। এতিয়া হৈছে ৰাতিপুৱা 8:30 আৰু আমি আছো বৰ্তমান শিৱসাগৰ পুখুৰীৰ পাৰত। তো বলক শিৱসাগৰ পুখুৰীৰ পৰা আৰম্ভ কৰি শিৱদৌলৰ ৰাতিপুৱাৰ দৃশ্য উপভোগ কৰোঁ। এনেকৈ আহি আমি পাই গ'লোহি তলাতল ঘৰলৈ যোৱা মূল গেট আৰু চাৰিওফালে আছে কেৱল সৌন্দৰ্যৰে ভৰা শিৱসাগৰ। আৰু এনেকৈ আহি আমি পাই গ'লোহি আজিৰ আমাৰ গন্তব্যস্থান তলাতল ঘৰ। আৰু মোৰ সন্মুখত আছে সেয়া তলাতল ঘৰ আৰু সোমাই যোৱাৰ ৰাস্তাৰ সোঁফালে আছে বৰটোপ। তো আহক আমি প্ৰথমতে বৰটোপটো চাওঁ, তাৰপিছত তলাতল ঘৰৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এয়াই হৈছে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ তলাতল ঘৰ। মোৰ লগত আছে বিখ্যাত মিমিক্ৰি বয় নৱজিত বৰুৱা। আপোনাৰ কিবা যদি মানে যোনটো কেনেকুৱা অনুভৱ হৈছে ইয়াত আহি কওক? ভাল লাগিছে, বহুত দিনৰ মূৰত আহিলোঁ। প্ৰথমে আহিছোঁ, এবাৰ ছেকেণ্ড টাইম আহিছোঁ। সৰু থাকোঁতে আহিছিলোঁ, এবাৰ ডাঙৰ হওঁতে আহিছিলোঁ। দেখাত সৰু হৈ লাগি আছে বাৰু, ভাল লাগিছে। সকলোকে গুড মৰ্ণিং, হাই হেল্ল' ভাই ভণ্টি লাগি থাকা। তাৰপিছত এইফালে আছে আমাৰ পয়েট ৰাইটাৰ নমস্কাৰ ৰূপম বৰা। লাগিছে আহি পেলাই সুদীৰ্ঘ 10 বছৰমানৰ মূৰত আহিছে এইবাৰ। একদম ৰাতিপুৱা 10 বছৰ আগত আহিছিলোঁ আপোনাৰ নাজিৰালৈ আহোঁতে ইয়াত চাই গৈছিলোঁ। এতিয়া বহুত দিনৰ পিছত আমি গৈ থাকোঁ। আহক, ভাল লাগিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা যিমানখিনি মানে ইয়াৰ চাৰিওফালৰ যিমানখিনি ধুনীয়া কৰি তুলিব লাগিছিলে সিমানখিনি এতিয়ালৈকে কাৰ্যক্ষেত্ৰ হৈ উঠা নাই। যিহেতু অসমৰ কীৰ্তিচিহ্ন বুলি ক'লে আমাৰ মুখলৈ তলাতল ঘৰটো বা কাৰেং ঘৰটো, ৰংঘৰটো আহে। ঠিক তেনেকৈ ৰংঘৰৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে, কিন্তু এই তলাতল ঘৰটোৰ ক্ষেত্ৰত এতিয়াও বহুতো কাম বাকী আছে। গতিকে চৰকাৰ জানেই নহয়, অনুৰোধ জনাইছোঁ এই যোনবোৰ আমাৰ ঐতিহ্য, এই ঐতিহ্যসমূহ আমি সংৰক্ষণ কৰিবলৈ যতপূৰ্ণ আছে চেষ্টা কৰিব লাগে। ধন্যবাদ। তো বলক আৰু যিমানখিনি বাৰু দেখাব চেষ্টা কৰিম। ভিতৰত যদি সোমাব পাৰোঁ তেতিয়া নিশ্চয় সোমাম, কিন্তু ভিতৰত সোমোৱাটো চিন্তা নাই, পিছত মানে এই ওলোৱাটোহে অকণমান অসুবিধা হ'ব বুলি এতিয়ালৈকে ভিতৰলৈ সোমোৱা নাই। চাই লওঁ। গম পাইছোঁ। হেৰাই গ'ল। তো বলক গান গাবলৈ গৈ আছে।
সুন্দৰ এয়া বহুত 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 ভাল লাগিছে এয়া আকৌ গান আৰম্ভ কৰিছে পাখি মেলা কিদৰে ভিতৰলৈ সোমাই গৈ আছো একো দেখা নাই সব আন্ধাৰ 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 মানে ভিতৰত আন্ধাৰ বাকী এটা সুন্দৰ ৰাতিপুৱাৰ তলাতল ঘৰৰ যোনটো পৰিৱেশ ইউ কেনট ইমাজিন জাষ্ট ৱাটছ এণ্ড ফিল যিটো এতিয়া আমি লৈ আছো আৰু আপোনালোকক দেখাব অলপ অলপ চেষ্টা কৰি আছো ৱাও আমাৰ লগত আৰু দুজন আছে সিংগাৰ অনিমেক্স বৰবৰা তোক কিবা এটা কি ক'ম মানে শিৱসাগৰলৈ আহিলোঁ এতিয়া ফুৰি আছোঁ ভাল লাগিছে তলাতল ঘৰত আছোঁ বৰ্তমান আৰু ইয়াৰ কীৰ্তিচিহ্নবিলাক চাই পেলাই এটা কথা ফিল কৰিছোঁ যে আমাৰ মানে কালচাৰটো কিমান বেছি ষ্ট্ৰং আছিলে তো চাওঁ তাকে আৰু কি হয় আমি আহিলোঁ আমি এতিয়া আছোঁ বৰ্তমান তলাতল ঘৰত আমি খুবেই এনজয় কৰি আছোঁ ৰাতিপুৱাৰ পৰা ফিলটো ৰাতিপুৱাৰ যোনটো পৰিৱেশ আৰু সন্ধিয়াৰ পৰিৱেশৰ মাজত কিবা নিশ্চয় পাৰ্থক্য থাকিব সেইটো আমি ৰাতিপুৱাৰ পৰিৱেশটো চাইছোঁ কিন্তু সন্ধিয়া বা ইয়াত কিমান সৌন্দৰ্য সেইটোতো গম নাপাওঁ আমি ৰাতিপুৱাৰটো এনজয় কৰি আছোঁ এতিয়া এটা ধুনীয়া মানে পৰিঘটনা লক্ষ্য কৰিলোঁ যোনটো তোমাৰ প্ৰতিধ্বনি আছে সেইটো ধুনীয়াকৈ আকৌ ৰিটাৰ্ণ চাব এই গানৰ তেকে মগ্ন ক'বই নোৱাৰে তেকে তো এতিয়া মই অকণ চিঞৰি চাম গলা ফালি এনেকৈ তলাতল ঘৰক বাই বাই দি পুনৰ আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া আমি যাম আমাৰ ৰুমলৈ